হেই বা ককা দেউতা কি সাহসত গৈছে কি বস্তু এইটো কেমেৰা চ' এতিয়া মই গৈ আছোঁ মৰিগাঁও আজি বাইকখন চেল হ'বই চাগে যদি দৰদাম মিলে তেন্তে দি আহিম কিন্তু বাইকখন আজিয়ে কিনা নহ'ব মই যিখন কিনিম হয়তো এখন সোমবাৰেহে কিনা হ'ব মেবি দেখা যাক কি হয় আজিৰ পৰা এই বাইকখনে এইটো বেয়া ৰাস্তা কেতিয়াও অতিক্ৰম কৰিব নালাগে আৰু দেই দিছ ইজ দ্য লাষ্ট ডে ফৰ দিছ বাইক অন দিছ difficult off-roading very difficult আৰু মোৰ লগত যাব বাপা এটা হাপা মনটো অলপ বেয়া লাগিছে উপায় নাই কি হ'ব আৰু সেইখন বাইক মই 4 বছৰ চলালোঁ 2016 চনৰ পৰা একো প্ৰব্লেম দিয়া নাই আজিলৈকে হেই এতিয়া সেই ল'ৰাকেইজন আমাৰ বাপাদা হাপাৰ বাইকত খুন্দা মাৰি ওপৰ খাৰ পৰিলেহেঁতেন কিন্তু ভাগ্যে নপৰিলে আৰু ই বাপাদা হাপা মানে এনেকুৱা বদমাছ মই বাইক কিনিবৰ কাৰণে বাইক বেচোঁ পইচা লাগে মোক সি আকৌ কয় আজি বাইক বেচা পইচাৰে তাক বোলে আকৌ খানা দিব লাগে মানে কিবা এটা খুৱাব লাগে আৰু আৰে বাবুৱা কাহা যাৱে হয়তো অডিঅ'টো ইমান ক্লিয়াৰ নহ'ব বা ককা দেউতা কি সাহসত গৈছে হি ইজ এ ব্ৰেভ মেন but this kind of behavior can create an accident নাজানো বাইকখনৰ দামটো মিল খায় নে নাখায় যদি দৰদাম মিলে তেন্তে বেচা হ'ব আৰু যদি নিমিলে তেন্তে আকৌ ঘূৰাই লৈ অহা হ'ব মোৰ এই মৰমৰ বাইকখন হিৰ' পেশ্যন এক্সপ্ৰ' এইখন বাইক চলাই মই ইমান দিনে এটা কথাই গম পালোঁ মানে এইখন হিৰ' পেশ্যন এক্সপ্ৰ'খন ইয়াৰ পিকআপটো ইমান এটা ভাল নহয় যিহেতু আপোনাৰ 110 cc বাইক আৰু কম গোটেই পিকআপটো ইমান এটা ঠিক নহ'বই এবাৰ যদি ৰাস্তাত দৌৰে তেন্তে ৰেহাই নাই আৰু পূৰা দৌৰে মানুহৰ বহুত ভিৰ যদিও কৰোণাৰ সময়ত পৰিস্থিতি বহুত বেয়া দ্য চিটুৱেশ্যন অফ COVID-19 এল্টো কিয় LXi what I have just seen চাব ভালকৈ ভাল বোলে চ' মানুহজন বোলে এইখিনিতে ৰৈ আছে তেতিয়া ফোনত কোৱা মতে ই চিনি পায় নেকি মানে সি যে আগত যাব দিলে মেইন ব্যৱসায়ীজন ইয়েই নেকি পাপা এটা হাপা Ini kamera. AMD. AMD. আজি পৰা এখন মোৰ নহয় আজি পৰা বেলেগৰ হ'ব কাকো নাজানো মই it was my bike so from today it is not my bike গতিকে এটা চেল হৈ গ'ল অলৰেডি দামটো কিবা এটা হ'লৰ দামটো এতিয়া ঘৰলৈ গৈ আছে খাবা নে কিবা খাবা কিবা এটা খাব লাগেতো হা খাব লাগিছিল বাপৰে বাপ খাবলৈ আহিছা কি হ'ব